নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ মনোৰঞ্জন। আজি এই সিৰিজখনৰ শেষৰখন মেচ আৰম্ভ হ'বলৈ গৈ আছে, যিটো ফাইনেল মেচ বুলি ক'ব পাৰে আপোনালোকে। এই মেচখন কোনে জিকিব, কেনেকুৱা প্লেইং 11 হ'ব, সকলো আপোনালোকক দেখুৱাম। আজিৰ মেচখনত কোন কোন প্লেয়াৰে ভাল খেলিব সকলো আপোনালোকে গম পাব। শ্ৰেয়াছ আয়াৰে আগৰখন মেচত শতক কৰিবলৈ সক্ষম হৈছিলে আৰু ঈশান কিষাণে অলপৰ কাৰণে শতক কৰিবলৈ সক্ষম নহ'ল। ত' এইখন মেচত কেনেকুৱা পাৰফৰ্মেঞ্চ কৰে সেইখনো আপোনালোকক দেখুৱাম। আজিৰ মেচখন আৰম্ভ হ'ব 1:30 বজাৰ পৰা। এই মেচখন যোনে জিকিব সেই টিমটোৱে ট্ৰফি জিকিবলৈ সক্ষম হ'ব। এতিয়া আমি চাই লওঁ আহক আজিৰ মেচখনৰ প্লেইং 11। শিখৰ ধাৱন, চুমন গিল অপেনিং কৰিব। 3 নম্বৰত আহিব শ্ৰেয়াছ আয়াৰ, 4 নম্বৰত ঈশান কিষাণ, 5 নম্বৰত সঞ্জু চেমচেম, 6 নম্বৰত ৱাশ্বিংটন সুন্দৰ, 7 নম্বৰত শাৰ্দুল ঠাকুৰ, 8 নম্বৰত মহম্মদ সিৰাজ, শ্বাহবাজ আহমেদ, 10 নম্বৰত আহিব কুলদীপ যাদৱ আৰু 11 নম্বৰত আবিছ খান। এয়া আছিল প্লেইং 11। এতিয়া আমি চাই লওঁ আহক কোনটো টিমৰ জিকাৰ সম্ভাৱনা বেছি। পাৰ্চেণ্টেজ উইন প্ৰবাবিলিটিৰ কথা ক'বলৈ গ'লে ইণ্ডিয়াৰ 52% আৰু চাউথ আফ্ৰিকাৰ 48%, অৰ্থাৎ ইণ্ডিয়াৰ 4% বেছি আছে। চ' এয়ে আছিল ভিডিঅ'খন যদি ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক দিব। দেখা হ'ব নেক্সট ভিডিঅ'ত।